সরস্বতী পূজা যেহেতু সেই কারণে ইহঁতে মানে আহিছে আমি যে নিউজ বিলাক চাই থাকো ইয়াৰ পৰাই দি এইটো আজি গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজা উপলক্ষে মই আহিছো গুৱাহাটীত পাঠান চিনেমা চাম। আজি মই গুৱাহাটীতে আছো, বেলতলাত যাম। বেলতলা মেট্ৰিক্স হলত আমি চিনেমা চাবলৈ গৈ আছো। মোৰ লগত আছে মোৰ ফ্ৰেণ্ড। এতিয়া আমি পাঠান চিনেমা চাবলৈ যাম। তো এতিয়া মই হেলমেটটো লগাই লওঁ, কাৰণ হেলমেট যদি নলগাওঁ কিজানি পুলিচ মামাই ফাইন কৰি দিব পাৰে। চিটিৰ ভিতৰত আছো, কোন ঠাইৰ পৰা কি হৈ যাব ক'ব নোৱাৰিম। হেলমেটটো লগাই ললো, এতিয়া আমি যাম বলক। তো এইটো চাওক ব্ৰহ্মপুত্ৰ বোৰ্ড, আৰু এইটো চাওক এইটো অফিচ হ'ল বিজেপি অফিচ। এইটোৱে হ'ল বিজেপি অফিচ, অটল বিহাৰী বাজপেয়ী ভৱন। এইটোৱে চাওক ইয়াতে লিখা আছে অটল বিহাৰী বাজপেয়ী ভৱন। এইটোৱে বিজেপি অফিচ। তো এইটো হ'ল বালাজী মন্দিৰ, গুৱাহাটীৰ ISBTৰ সকলোতকৈ ডাঙৰ মন্দিৰ। এইটো বালাজী মন্দিৰ। এইটো বালাজী মন্দিৰ অলপ আপোনালোকক দেখুৱাওঁ, অলপ ভিতৰলৈ যাওঁ। এয়া আমি ভিতৰত সোমাই আছো। চাওক আজি যিহেতু সৰস্বতী পূজা, সেইকাৰণে মানুহবিলাক আহি বহি আছে। আৰু কেইটামান গেট আছে এইটো মন্দিৰত। এইটো দেখি আছে, এইটো হ'ল প্ৰথম গেট, আৰু এইফালে আৰু গেট আছে। এইটো মন্দিৰ বহুত ডাঙৰ, এইটো মন্দিৰত বহুত এৰিয়া আছে, বহুত মাটি আছে। আৰু এইটো যে দেখি আছে এইটো হ'ল মেইন গেট। এই মেইন গেটেদি মই অলপ সোমাই মন্দিৰটো দেখুৱাওঁ, ভিতৰত যাওঁ অলপ। কিন্তু ভিতৰত মানে ফটো উঠোৱা নিষেধ। এইটোৱে চাওক মন্দিৰ, কিন্তু ফটো উঠোৱা ভিডিঅ' কৰা নিষেধ, সেইকাৰণে মই ভিতৰত নগ'লো। ইয়াৰ পৰাই অলপ ভিডিঅ' কৰিলোঁ। এইটোৱে মন্দিৰ। তো আৰু এইটো চাওক, তো মানে ইয়াতে পূজা আৰু প্ৰসাদ দিয়ে ইয়াৰ পৰা। এইটো অফিচ, এইটো এইবিলাক মন্দিৰৰ ভিতৰত চাওক। আৰু এইফালে এটা আছে জোতা আৰু চেণ্ডেল থোৱা কাউণ্টাৰ। ইয়াতে চেণ্ডেল জোতা থৈ দিয়ে। আৰু এৰিয়া মন্দিৰটোৰ ভিতৰত বহুত এৰিয়া। এইটো হ'ল পাৰ্কিং কৰা চিষ্টেম ৰাখিছে ভিতৰতেই। ইয়াতে বাইক কাৰ মানে চববিলাক বস্তু ইয়াতে পাৰ্কিং কৰি থ'ব পাৰে। বহুত এৰিয়া হয় এই মন্দিৰটো। আজি সৰস্বতী পূজা যিহেতু সেইকাৰণে ইহঁতে মানে আহিছে ইয়াতে পূজা দিবলৈ। তো ফ্ৰেণ্ড চাওক এইটো কি, আমি যে নিউজ বিলাক চাই থাকো ইয়াৰ পৰাই দি এইটোৱে অফিচ DY 365 জোনাক NLTV। আমি যে ভিডিঅ' আৰু নিউজ বিলাক চাওঁ ইয়াৰ পৰাই দি এইটোৱে অফিচ মেইন। আমি এতিয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া পথত গৈ আছো। এইটো ৰাস্তা দি বেলতলা যাম। তো এয়া আমি আহি পালো। সেইটোৱে চিনেমা হল চাওক বিশাল, আৰু ওপৰত যিটো দেখি আছে সেইটোৱে হ'ল মেট্ৰিক্স চিনেমা হল। চাওক এইটো চাইডত ইয়াতে পাঠানৰ বেনাৰ টনাই থৈছে। তো এয়া মই ভিতৰত সোমাই গৈ আছো। তো এইটো হ'ল কাউণ্টাৰ। আমি যিহেতু অনলাইন বুকিং কৰিছোঁ, আমাৰ ওপৰত যাব লাগিব। এতিয়া আমি ওপৰত যাম। চাওক ইয়াতে লিখা আছে মেট্ৰিক্স মল, আৰু এটা আছে এইফালে। চাওক এইটো ইয়াতে ফটো উঠে। আৰু এতিয়া এইটো দি ভিতৰত সোমাই যাম। এইটো লিফ্ট, দুটা লিফ্ট আছে। 5 নম্বৰ ফ্লোৰত যাম। ইয়াতে 4 নম্বৰত গ'ল, এতিয়া 5 নম্বৰত যাম। 5 নম্বৰ আহি পাইছে। এতিয়া আমি ভিতৰত সোমাই যাম। চিনেমা হলৰ ভিতৰত। তো চিনেমা হলৰ ভিতৰত সোমাই আহিলোঁ।
Amarnath Upalok at Matrix Mall in Bashishta Road opposite Shankadev Netralaya, Bentala Tiniali. তো এইটো আমার এইটো সিট পড়িছে, এই দুটো আমার সিট। আজি যেহেতু গণতন্ত্র দিবস আছিল সেই কারণে সিনেমা আরম্ভ করার আগতে আমার রাষ্ট্রীয় সঙ্গীতটা অলপ বজাই ললো। তো এতিয়া ফিল্ম স্টার্ট। ওয়াও, সিনেমাখন চাই মানে বহুত এক্সাইটেড হয়ে গেছে, কি ডেঞ্জার ফিল্ম ইয়ার। আৰু এইটো চিনেমাক লৈ যে মামা আৰু হিলা দত্তই যে এনে বকি আছে, একদম বকব আছে, এইটো বহুত ধুনীয়া খাতৰা ফিল্ম হৈছে। আপোনালোকে চালেহে এইটো চিনেমা ক'ব পাৰিব কি চিনেমা হয়। তো ভিডিঅ'টো চাই কেনে পালে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম। বন্দে মাতৰম, জয় আই অসম।